ৱেলকাম বেক একদম আকাশৰ পৰা সমানতে আছোঁ আমি। এয়া চাওক আপোনালোকে দৃশ্য, এই মেঘ আহি আছে, মোটামুটি লাগু লাগু অৱস্থা। আৰু এয়া হৈছে হাফলং ডিমা হাছাও ডিষ্ট্ৰিক্টৰ সদৰ ঠাই হয়। এয়া হাফলঙৰ পাহাৰ, হাফলং হিল, খুব ধুনীয়া পৰিৱেশ। এইটো হৈছে আব্ৰাহাম ভিউ পইণ্ট। কি সুমধুৰ পৰিৱেশ, ধুনীয়া বতাহ। আপোনালোকে চাওকচোন, এনজয় কৰক, কেনেকুৱা লাগিছে দৃশ্যটো। আৰু হাফলঙৰ মানে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ হাফলঙৰ ওচৰৰ নিচেই কাষৰ ঠাই হৈছে জাতিংগা। জাতিংগা পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত হয়। আৰু আমি গৈ আছোঁ এতিয়া, জাতিংগা পাম। জাতিংগাত আপোনালোকক দেখাওঁ কি দেখা পোৱা যায়। জাতিংগা এখন গাঁও হয়, এতিয়া টাউনৰ ওচৰৰে এখন গাঁও, খুব ধুনীয়া পাহাৰীয়া ঠাইৰ মাজৰ গাঁও। আৰু জাতিংগাত মানে পৰিভ্ৰমী চৰাই আহে, আৰু চৰাই আহি পেলাই ইয়াত আগতে ছুইচাইড কৰিছিলে বুলি কয়। গতিকে চাওঁচোন আমি আজি কি দেখাব পাৰোঁ। আৰু এইখনেই হৈছে জাতিংগা ভিলেজ। এইটো জাতিংগা ভিলেজত সোমাই যোৱা ৰাস্তা হয়। এনেকৈ ওপৰেদি গ'লে জাতিংগা ভিলেজখন পায়। আৰু ইয়াত বাৰ্ড ছুইচাইড পইণ্ট আছে কিছুমান, ইয়াত মানে চৰাই ছুইচাইড কৰিব আহে। আপোনালোকক এটা আচৰিত মানে বহুত আচৰিত নহয়, কিন্তু অলপ অদ্ভুত টাইপৰ এখন দলং দেখাব বিচাৰিছোঁ। এইখন হৈছে দলং। এইখন দলং এই তলফাৰেৰে এইটো শিলচৰ যোৱা 4 লেন ৰাস্তা, আৰু ওপৰেৰে হাফলং যোৱা ৰাস্তা। আৰু এই দলংখন মানে এনেকুৱা ষ্টাইল, যিটো ইয়াৰ ষ্টাইল, সেই ষ্টাইলটো কিয় বনাব লগা হ'ল, এইটো ইয়াৰ যিটো ইয়াৰ মাটিটো তাৰমানে ডাইৰেক্ট দলং বনালে নোহোৱা টাইপৰ মাটি, অলপ বেলেগ ধৰণৰ মাটি, যোনটো সদায় শ্লিপি, সদায় খহি আহি থাকে। আৰু যাৰ কাৰণে মানে ইমানবিলাক ড্ৰেইন টাইপৰ বিম দি পেলাই বনাব লগা হৈছে। এনেকুৱা অদ্ভুত দলং। এবাৰ চাওকচোন ভালকৈ দলংখন। আৰু আছে ইণ্টাৰেষ্টিং বস্তু ডিমা হাছাও ডিষ্ট্ৰিক্টত আপোনালোকক দেখুৱাবলগীয়া। আৰু সেইটো হৈছে এটা পথ সুৰংগ, এটা টানেল, বহুত দীঘল টানেল, এখন পাহাৰ, এইফালে এইখন ডাঙৰ পাহাৰ। এই পাহাৰখনৰ তলেৰে এইটো সুৰংগ বনোৱা হৈছে। এইটোৰ দৈৰ্ঘ্য প্ৰায় 1 কিলোমিটাৰ। গতিকে এইটো এটা স্থলপথৰ সুৰংগ, আমাৰ হাইৱেৰ অসমতে আছে। চাওকচোন। আৰু এইটোৱে আছিল সেই দীঘল সুৰংগটো। আৰু এইটোৱে হৈছে হাফলং ৰাস্তাৰ পথ সুৰংগ, 1 কিলোমিটাৰ দীঘল। আৰু আজিলৈ ইমানে। বাই বাই, নমস্কাৰ।